আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারকাতু। তুরস্ক আৰু সিৰিয়াৰ ভূমিস্খলন। হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভবিষ্যৎবাণী মিশকা শরীফ অধ্যায় কিয়ামতৰ পূৰ্বে দেখা দিয়া আলৌকিক ঘটনা হাদিস নম্বৰ 5370। হজরত হুজাইফা ইবনে আসাদ গাফাৰী ৰাজিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে যে আমি সকলোৱে বহি এদিন কিয়ামত সম্পৰ্কে কিছু কথোপকথন কৰি আছিলোঁ আৰু সেই সময়ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উপস্থিত হয় আৰু আমাক সুধিলে, তোমালোকে পৰস্পৰে কি আলোচনা কৰি আছা? তেতিয়া সাহাবাসকলে উত্তৰত ক'লে, আমি পৰস্পৰৰ লগত কিয়ামত সম্পৰ্কে আলোচনা কৰি আছোঁ। ইয়াৰ পিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, নিশ্চয় তেতিয়ালৈকে কিয়ামত নহ'ব যেতিয়ালৈকে তোমালোকে 10টা বস্তু প্ৰত্যক্ষ নকৰিবা, অৰ্থাৎ তোমালোকে এই 10টা বস্তু নেদেখিবা। নম্বৰ 1, ধোঁৱা, অৰ্থাৎ গোটেই বিশ্বজুৰি আকাশ ধোঁৱা হৈ যাব। দাজ্জালৰ আবিৰ্ভাৱ ঘটিব, অৰ্থাৎ কিয়ামতৰ পূৰ্বে মানুহৰ ৰূপত দাজ্জালৰ আগমন ঘটিব আৰু নিজকে আল্লাহ বুলি দাবী কৰিব। তৃতীয় নম্বৰ, দুবাতুল আৰ্ধৰ আগমন ঘটিব, অৰ্থাৎ কিয়ামতৰ পূৰ্বে এনে এটা জন্তুৰ আগমন ঘটিব যিটো জন্তুৱে মানুহৰ লগত কথা পাতিব। চতুৰ্থ নম্বৰ, সূৰ্য পশ্চিমৰ পৰা উদয় হ'ব। পঞ্চম নম্বৰ, হজৰত ঈসা আলাইহিছ সালামৰ আগমন ঘটিব, অৰ্থাৎ কিয়ামতৰ পূৰ্বে হজৰত ঈসা আলাইহিছ সালাম দামিস্কৰ এখন মছজিদত তেওঁ আগমন কৰিব। ষষ্ঠম নম্বৰ, ইয়াজুজ মাজুজ আহিব। পৃথিৱীৰ 3টা প্ৰান্তত ভূমিস্খলন বা ভূমিকম্পৰ কথা কোৱা হৈছে। এটা হৈছে 7 নম্বৰ, পৃথিৱীৰ পূৰ্ব প্ৰান্তত ভূমিস্খলন বা ভূমিকম্প হ'ব। 8 নম্বৰ, পৃথিৱীৰ পশ্চিম প্ৰান্তত ভূমিস্খলন বা ভূমিকম্প হ'ব। 9 নম্বৰ, জজিৰাতুল আৰবত ভূমিস্খলন বা ভূমিকম্প হ'ব। জজিৰাতুল আৰব অৰ্থাৎ মধ্যপ্ৰাচ্যৰ দেশসমূহ তুৰ্কী, সিৰিয়াও মধ্যপ্ৰাচ্যৰ দেশৰ অন্তৰ্ভুক্ত। 10 নম্বৰ, য়ামান দেশৰ আদন চহৰৰ এটা অগ্নি প্ৰবাহিত হ'ব, যি অগ্নিয়ে মানুহক খেদি হাছৰৰ পিনে লৈ যাব। এই হাদিছৰ দ্বাৰা প্ৰমাণিত হয় যে কিয়ামত অতি নিকটৱৰ্তী। 10টা আলামতৰ পৰা এটা আলামত যোৱাকালি অৰ্থাৎ পৰহি স্পষ্ট হৈ পৰিল মধ্যপ্ৰাচ্যৰ ভূমিস্খলনৰ ঘটনাটো। অন্য এক হাদিছত উল্লেখ আছে, যেতিয়া এই 10টা আলামত আৰম্ভ হ'ব, এটাৰ পিছত এটা একেবাৰে আৰম্ভ হ'ব। গতিকে সকলোৱে ইমানৰ হেফাজত কৰক। আল্লাহ তাআলা আমালোকৰ সবৰে ইমান বচোৱাৰ তৌফিক দান কৰে। ওয়া আখিৰ দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।